Hello viewers, welcome back to my channel Gits Daily Life. আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম মই কেনেদৰে মোৰ ফ্ৰিজটো উইকলি ক্লিন কৰোঁ আৰু অৰ্গানাইজ কৰোঁ। তেন্তে বলক ষ্টাৰ্ট কৰোঁ। ফ্ৰিজটো মই প্ৰথমতে খালী কৰি লৈছোঁ। তাৰপিছত মই এটা বাটিত অলপমান বেকিং সোডা আৰু আধা নেমুৰ ৰস এনেকৈ মিক্স কৰি লৈছোঁ। ফ্ৰিজাৰ পাৰ্টটো মই আগতে চাফা কৰিছিলোঁ, তাতে মোৰ মাছ থোৱা আছে। গতিকে সেইখিনি মই নেদেখাওঁ, চাফা কৰি মই আগতে চাফা কৰিছোঁ যেতিয়া। এতিয়া মই এই পেষ্টটো ফ্ৰিজৰ চাৰিওফালে এনেকৈ ভালদৰে ঘঁহি লগাই থৈ দিম। নেমু আৰু বেকিং সোডা মিহলাই এনেকৈ পেষ্টটো লগালে ফ্ৰিজৰ যদি বেয়া স্মেল আহে সেইবিলাক নাইকিয়া হয়। গতিকে আপোনালোকেও এনেকৈ লগাই চাব পাৰে। এতিয়া মই এনেকৈ পেষ্টটো লগাই 20 মিনিটমান ৰাখি দিম। তেতিয়ালৈ মই ফ্ৰিজৰ প্লেটকেইখন আৰু বাস্কেটটো চাফা কৰি লওঁ। তাৰ কাৰণে মই লৈছোঁ এটা বাটিত ভিম লিকুইড জেল আৰু লগতে স্কচ ব্ৰাইট। বিছ মিনিট হৈ গ'ল। তাৰপিছত মই এইখিনি স্কচ ব্ৰাইটেৰে ভালদৰে ঘঁহিম। এতিয়া মই এখন ভিজা কাপোৰ লৈছোঁ। তাৰপিছত ভালদৰে এইখিনি চাফা কৰি ল'ম। ওপৰৰ পৰা তললৈ ধুনীয়াকৈ এনেকৈ চাফা কৰি লৈছোঁ মই। ৰুমটোত অলপ লাইটৰো প্ৰব্লেম হৈ আছে, আপোনালোকে এইটো ইগন'ৰ কৰিব প্লিজ। শেষত মই এখন শুকান কাপোৰ লৈছোঁ। তাৰপিছত পানীখিনি যিখিনি পানী লাগি আছে সেইখিনি পানী মই এনেকৈ মচি দিম ভালদৰে। ফ্ৰিজটো মই এনে সপ্তাহত চাফা কৰোঁৱেই, যিকোনো এদিন প্ৰত্যেক সপ্তাহত। কিন্তু মই ভিডিঅ'টো বনাবৰ কাৰণে আপোনালোকক দেখুৱাবৰ কাৰণে মই ফ্ৰিজটো প্ৰায় 2 সপ্তাহৰ মূৰত চাফা কৰিছোঁ। গতিকে অলপ লেতেৰা হৈ আছিলে। এতিয়া মই ফ্ৰিজৰ প্লেটকেইখন এখন এখনকৈ এনেকৈ লগাম। গ্লাছৰ হয়, খুব কেয়াৰফুলি লগাব লাগে। 3খনে প্লেট। এতিয়া মই আপোনালোকক অৰ্গানাইজ কৰি দেখুৱাম। তাৰ কাৰণে মই লৈছোঁ এয়া ডাইনিং মেট। মোৰ পুৰণা আছিলে ডাইনিং মেট, সেইকেইখনকে মই পাৰোঁ ইয়াতে। আপোনালোকৰো যদি পুৰণা এনেকুৱা ডাইনিং মেট থাকে তেতিয়াহ'লে আপোনালোকেও এনেকৈ লগাব পাৰে। এইকেইখন দিলে কি হয়, ফ্ৰিজৰ প্লেটকেইখন চাফা হৈ থাকে আৰু আমি ডাইৰেক্ট এইখন মেটকেইখন আনিয়ে ধুই ল'ব পাৰোঁ বা এনে চাফা কৰি ল'ব পাৰোঁ।
এতিয়া মই আপোনালোকক ডিটেইলছত দেখুৱাম। এয়া মই ফ্ৰিজৰ ওপৰত ৰাখিছোঁ ফ্ৰুট বাস্কেট, শেষেই হৈছে, এটা আছে মৌচুমী, আৰু এইফালে ৰাখিছোঁ এটা চফৰ এইটো সৰু টেমা, আৰু পিছফালে শুকান চুপাৰি। কেতিয়াবা ভাত খাই উঠিয়ে খাব ভাল লাগে, তো এনেকৈ ৰাখিছোঁ। আৰু ভিতৰত ড'ৰ ছাইডত ৰাখিছোঁ একদম ওপৰত কণী, যিটো আমাৰ ডেইলি ব্যৱহাৰ হয়, আৰু তাৰপিছত ৰাখিছোঁ ড্ৰাই ফ্ৰুটছৰ কেইটামান টেমা, আৰু তাৰপিছত গাখীৰৰ পেকেট, আৰু চচ, ভিনেগাৰ আৰু চয়া চচ, আৰু তলত একেবাৰে তাত ৰাখিছোঁ পানী আৰু ঘিৰ বটল। এইটো ছাইডত ফ্ৰিজাৰত মাছ আছে, মই কৈছোঁ আপোনালোকক প্ৰথমতে, ইয়াতে ষ্ট'ৰ কৰি থৈ দিওঁ। আৰু তাৰ তলৰ শ্বেল্ফটোত আছে আপোনাৰ এইটো বাস্কেটত দুটা সৰু টেমা আছে, সেই তাত মই ওপৰৰটোত ৰাখোঁ আদা আৰু তলৰটোত জলকীয়া। আৰু এনেকৈ থ'লে কি হয়, উলিয়াবলৈ সহজ আৰু সোমাবও সহজ। আৰু ছেকেণ্ড শ্বেল্ফটোত মই ৰাখিছোঁ য়েল্ল' কালাৰৰ এইটো সৰু বাস্কেটটোত ৰৈ যোৱা অলপমান চব্জি, ৰৈ গ'লে চব্জি মই এনেকৈ ৰাখোঁ। আৰু তাৰ ছাইডত আছে আটা অলপমান, ৰাতিপুৱা ৰুটিও খোৱা হয়, তো ৰৈ গ'লে এনেকৈ মই সৰুকৈ এটা টেমাত ৰাখোঁ। আৰু ছাইডত সেইটো ব্ৰেডো ব্যৱহাৰ হয় ৰাতিপুৱাৰ টাইমত খুব। আৰু তলত আছে এইটো এটা চব্জিৰ সৰুকৈ এটা বাস্কেট ৰাখিছোঁ। বেছি চব্জি নাই, অলপ অলপকৈ আনো, আৰু ফ্ৰেছ খাব ভাল লাগে, তো অলপ অলপকৈ আনো। তো এইখিনিয়ে আছিল আজিৰ মোৰ ভিডিঅ'। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব, আৰু আপোনালোকে কেনেকৈ ক্লিন কৰে আৰু অৰ্গেনাইজ কৰে সেইটো মোৰ লগত শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।